এগৰাকী 13 বছৰীয়া ছোৱালী নিজৰ দেউতাকৰ গাড়ীত এফালে গৈ আছিল। তেতিয়াই সেই ৰাস্তাৰে গৈ থাকোঁতেই ছোৱালীজনীয়ে এখন গাঁও দেখা পালে। সেই গাঁওখন দেখা পোৱাৰ পিছত ছোৱালীজনীয়ে দেউতাকক গাড়ীখন ৰখাবলৈ দিলে। কিন্তু দেউতাকে জীয়ৰীৰ কথাবোৰ ধেমালি বুলি ভাবি গাড়ীখন চলাই গৈ আছিল। তাৰ পিছত সেই 13 বছৰীয়া ছোৱালীজনীয়ে চিঞৰি চিঞৰি দেউতাকক গাড়ীখন ৰখাবলৈ অনুৰোধ কৰিলে। সেই ৰাস্তাটোত এজন ব্যক্তি বহি আছিল। সেই ব্যক্তিজনে যেতিয়া গাড়ীৰ ভিতৰৰ পৰা ছোৱালীজনীৰ চিঞৰ শুনিলে, তেতিয়া ব্যক্তিজনে ভাবিলে যে কোনোবাই ছোৱালীজনীক অপহৰণ কৰি লৈ গৈ আছে। তাৰ পিছত ব্যক্তিজনে সকলোকে জনালে আৰু আৰক্ষীক ফোন কৰি গাড়ীখন ৰখাই দিলে। গাড়ীখন ৰখোৱাৰ পিছত গাড়ী চালকজনক প্ৰথমে বাহিৰলৈ উলিয়াই অনা হয় আৰু পিছত তেওঁক সোধা হয় যে ছোৱালীজনীক ক'লৈ লৈ গৈ আছা। তেতিয়া গাড়ী চালকজনে ক'লে, এইজনী মোৰ ছোৱালী, আপোনালোকে যি ভাবিছে সেইটো নহয়। তাৰ পিছত সকলোৱে সেই ছোৱালীজনীক সুধিলে, তুমি কোন আৰু কিয় এনেকুৱা কৰি আছা? তেতিয়া ছোৱালীজনীয়ে ক'লে, সেইখন মোৰ গাঁও আৰু মই মোৰ গাঁওখনত এবাৰ ঘূৰিব বিচাৰোঁ। ছোৱালীজনীৰ কথা শুনি দেউতাক আচৰিত হ'ল, কাৰণ সকলোৱে দেউতাকক অপহৰণকাৰী বুলি ভাবিছিল। যদি কিবা কথা ওলোটা পোলোটা হৈ যায় তেন্তে সকলোৱে মিলি দেউতাকৰ অৱস্থা বেয়া কৰিব। তাৰপিছত দেউতাকে ছোৱালীজনীক ক'লে, আই, তুমি মোক পিটন খুৱাবলৈ বুদ্ধি বনাইছা নেকি? তুমি কি ওলোটা পোলোটা কথা কৈ আছা? তাৰপিছত ছোৱালীজনীয়ে সকলোকে ক'লে, এইজন মোৰ দেউতা, কিন্তু এই গাঁওখনো মোৰেই। সেই কথা শুনি গাঁওবাসী আৰু ছোৱালীজনীৰ দেউতাক চিন্তিত হৈ পৰিল আৰু সকলোৱে ভাবিলে যে এই ছোৱালীজনীয়ে আচলতে কৈ আছে কি। প্ৰিয় দৰ্শক, কোন আছিল সেই ছোৱালীজনী আৰু কিহৰ বাবে সেই গাঁওখনক নিজৰ গাঁও বুলি কৈছিল? এই গোটেই কাহিনীটো সত্য জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। উত্তৰ প্ৰদেশৰ কলৰামপুৰৰ ওচৰৰেই এখন গাঁও আছিল। সেই গাঁওখনত এজনী পুষ্পা নামৰ ছোৱালী আছিল। পুষ্পাৰ মাতৃৰ বিয়োগ হৈছিল। পুষ্পা এতিয়া দেউতাকৰ লগত থাকে। তেওঁলোকৰ লগত পুষ্পা দেউতাকৰ ককায়েকো তেওঁলোকৰ লগতেই থাকে। পুষ্পাৰ দেউতাকৰ ককায়েকৰ এটা ল'ৰা সন্তান আছিল। সকলো একেটা ঘৰতেই মিলাপ্ৰীতিৰে আছিল। কিন্তু তেওঁলোক গাঁওবুঢ়াৰ পৰা অলপ টকা ধাৰলৈ লৈছিল, যি ধাৰৰ বাবে তেওঁলোক বহুতো চিন্তিত হৈ পৰিছিল। তেওঁলোকে যিবোৰ খেতি কৰি টকা পায় সেইবোৰ তেওঁলোকে ধাৰ মাৰোঁতেই গৈছিল। পুষ্পাৰ দেউতাকে পুষ্পা বিয়াৰ কথা ভাবিলে। পুষ্পাৰ দেউতাকে ভাবিলে যে আমি যদি সকলো টকা ধাৰ মাৰোঁতেই যায় তেন্তে মোৰ ছোৱালীজনীৰ বিয়া কেনেকৈ পাতিম? কিন্তু তাৰ পিছতো পুষ্পাৰ দেউতাকে ভাবিলে যে ঠিক আছে, কষ্ট কৰি যাওঁ, পিছৰটো পিছৰ হৈ থাকিব। দুয়ো ককায়েক ভায়েকৰ মাজত মৰম ভাল পোৱা আছিল। পুষ্পাৰ দেউতাকৰ ককায়েকৰ ঘৈণীয়েকে গোটেই পৰিয়ালটো ধুনীয়াকৈ ৰাখিছিল। পুষ্পায়ো ঘৰৰ কাম কাজত বৰমাকক সহায় কৰি দিছিল। এনেদৰেই গোটেই পৰিয়ালটোৱে হাঁহি স্ফূৰ্তিৰে জীৱন অতিবাহিত কৰি আছিল। এদিনাখন পুষ্পাৰ দেউতাক খেতিত গৈ কাম কৰিব ধৰিলে। তেতিয়া হঠাৎ পুষ্পাৰ দেউতাকে যিখন কৰি এটা গাঁত খান্দি আছিল সেই কোৰখন গৈ কিবা এটা টান বস্তুত লাগিল। পুষ্পাৰ দেউতাকে যেতিয়া কোৰখন কিহত লাগিল বুলি ভালকৈ চালে, তেতিয়া পুষ্পাৰ দেউতাকে দেখিলে যে এটা পিতলৰ কলহ, যিটো কলহত সোণ, ৰূপৰ টকা আৰু বিভিন্ন ধৰণৰ টকা, গহনা, অলংকাৰ আছিল। সেই বস্তুবোৰ দেখি পুষ্পাৰ দেউতাকৰ প্ৰথমে নিজৰ চকুত বিশ্বাস হোৱা নাছিল। কিন্তু যেতিয়া তেওঁ বাৰে বাৰে সেইবোৰ চালে তেতিয়া তেওঁ বিশ্বাস হ'ল আৰু তেওঁ ভাবিবলৈ ল'লে যে কিজানি আমাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। কিন্তু তেতিয়া দিনৰ সময় আছিল আৰু যদি পুষ্পাৰ দেউতাকে সেইবোৰ বস্তুলৈ ঘৰলৈ যায় তেতিয়া সকলোৱে তেওঁক দেখিব। তাৰপিছত তেওঁ সেইবোৰ আকৌ মাটিৰে ঢাকি থৈ ঘৰলৈ গুচি গ'ল। লাহে লাহে সন্ধিয়াৰ সময় হৈছিল। সন্ধিয়া সময়ত যেতিয়া পুষ্পাৰ দেউতাক ঘৰলৈ আহে তেতিয়া পুষ্পাৰ দেউতাকে গোটেইবোৰ কথা ক'লে। কিন্তু পুষ্পাৰ দেউতাকৰ কথা শুনি বৰ দেউতাকে কিবা ধেমালি বুলি ভাবিছিল। কিন্তু পুষ্পাৰ দেউতাকে ককায়েকক বিশ্বাস দিলে যে সেই কথা ধেমালি নহয়। তাৰপিছত পুষ্পাৰ দেউতাকে ক'লে যে মই দিনত এইবাবেই নানিলোঁ কাৰণ মানুহবোৰে দেখিব আৰু সকলোৱে দেখিলে আমাৰ অসুবিধা হ'ব। অলপ নিশা হ'লেই আমি দুয়ো গৈ বস্তুখিনি লৈ আহিমগৈ। ভায়েকৰ কথাত ককায়েকেও সন্মতি জনালে আৰু যেতিয়া ৰাতি হয় তেতিয়া ৰাতি দুয়ো ককায়েক ভায়েক খেতিলৈ গ'ল আৰু খেতিলৈ যোৱাৰ পিছত সেই কলহটো ঘৰলৈ লৈ আনিলে। তাৰপিছত তেওঁলোক ঘৰলৈ গ'ল আৰু ঘৰৰ সকলোকে সকলোবোৰ বস্তু দেখুৱালে। সেই সময়ত পুষ্পাৰ দেউতাকৰ পুত্ৰ নাছিল। সকলোৱে যেতিয়া বস্তুবোৰ দেখিলে আচৰিত হৈ পৰিল
আৰু দুয়ো ককায়েক ভায়েকৰ মাজত বস্তুবোৰ ভগাই লোৱাৰ সিদ্ধান্ত হ'ল। সিদ্ধান্ত লোৱাৰ পিছত ককায়েক ভায়েক নিজৰ নিজৰ ৰুমলৈ শুবলৈ গুচি গ'ল। এটা ৰুমত পুষ্পা আৰু দেউতাক শুইছিল আৰু আনটো ৰুমত পুষ্পাৰ বৰদেউতা আৰু বৰমাক শুইছিল। যেতিয়া পুষ্পাৰ বৰমাকে সেইবোৰ দেখিছিল তেতিয়া তেওঁৰ চকুত লোভ আহিছিল। পুষ্পাৰ বৰমাকে ভাবিছিল সেই সকলোবোৰ তেওঁৰ হওক। তাৰপিছত বৰমাকে বৰদেউতাক ক'লে, সেই গোটেইবোৰ সম্পত্তি যদি আমাৰ হয় তেন্তে আমাৰ জীৱনটো সলনি হৈ যাব। লগতে এইটো ক'লে যে তুমি তোমাৰ ভাইটিক এই ৰাস্তাৰ পৰা আঁতৰাই দিয়া, তেতিয়া সকলোবোৰ আমাৰ হৈ যাব। পত্নীৰ কথা শুনি প্ৰথমে মনে মনে থাকিল, কিন্তু তাৰপিছত তেওঁৰ মনটো লোভ বাঢ়িবলৈ ধৰিলে। পুষ্পাৰ বৰদেউতাকে ভাবিলে যে মোৰ পত্নীয়ে যি কৈছে ঠিকেই কৈছে আৰু ময়ো সেইটো কৰিব লাগিব। তাৰপিছত দুয়ো পতি পত্নী পুষ্পাহঁতৰ ৰুমলৈ গ'ল। ৰুমত গৈ বিচনা চাদৰখন দাঙি আনিবলৈ ধৰিলে। সেইবোৰ কৰোঁতে অলপ শব্দ হ'ল, যিবোৰ শব্দ পুষ্পাই শুনা পালে। পুষ্পাই শব্দ শুনা পাই যেতিয়া বিচনাৰ পৰা উঠি আহে তেতিয়া পুষ্পাই বৰদেউতা আৰু বৰমাকে দেউতাকৰ লগত কৰা সেই কাণ্ড দেখা পালে। তেতিয়া পুষ্পাই তেওঁলোকক বাধা দিলে, কিন্তু তেতিয়া পুষ্পাৰ বৰমাকে পুষ্পাক ধৰে আৰু পুষ্পাৰ বৰদেউতাকে পুষ্পাৰ দেউতাকক এই পৃথিৱীৰ পৰা পঠাই দিলে। পুষ্পাই যেতিয়া দেউতাকৰ সেই অৱস্থা দেখে তেতিয়া পুষ্পাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে, কিন্তু পুষ্পাকো তেওঁলোকে এই পৃথিৱীৰ পৰা বিদায় দিলে। কিছু সময়ৰ পিছত পুষ্পা বেহুচ হৈ পৰিল আৰু তেওঁলোকে ভাবিলে পুষ্পা এই পৃথিৱীত নাই। পুষ্পা বৰদেউতা বৰমাকে পুষ্পা আৰু পুষ্পা দেউতাকৰ এটা গাঁত খান্দি পুষ্পা আৰু দেউতাকক পুতি থোৱাৰ সিদ্ধান্ত কৰিলে। প্ৰথমে তেওঁলোকে খেতিলৈ আহি এটা গাঁত খান্দি পুষ্পাৰ দেউতাকক নি গাঁতটোত পেলাই দিলে। তাৰপিছত আকৌ গৈ পুষ্পাক আনি থাকোঁতেই পুষ্পাৰ অলপ অলপ হুঁচ আহিল, কিন্তু পুষ্পাই একো ক'ব নোৱাৰিলে। পুষ্পাৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিলে, কিন্তু পুষ্পাৰ বৰদেউতাক আৰু বৰমাকে দুয়োকে গাঁতত ভৰাই ওপৰৰ পৰা মাটি দি পুতি দিলে। তাৰপিছত পুষ্পাই সেই গাঁতৰ ভিতৰতেই নিজৰ উশাহ বন্ধ কৰে। তাৰপিছত দুয়ো পতি পত্নীয়ে সেই সম্পত্তিবোৰ নিজে লৈ লয় আৰু নিজৰ জীৱনটো ভাল কৰে। তাৰপিছত গোৰখপুৰত এটা পৰিয়ালত এগৰাকী ছোৱালীৰ জন্ম হ'ল। ছোৱালীজনী জন্ম হোৱাৰ বাবে সেই পৰিয়ালটোত আনন্দৰে ভৰি পৰে, কাৰণ সেই পৰিয়ালটোত বহুতো বছৰৰ পিছত এগৰাকী ছোৱালী জন্ম হয়। সকলোৱে ভাবে যে সেই পৰিয়ালটোত লক্ষ্মীৰ জন্ম হ'ল। সকলোৱে ছোৱালীজনীৰ মৰম কৰে আৰু লালন পালন কৰি ডাঙৰ দীঘল কৰে। ছোৱালীজনীৰ নাম ৰাখিছিল আৰোহী। আৰোহীক ঘৰত ভালকৈ ৰখা হৈছিল আৰু অলপো অসুবিধা হ'বলৈ দিয়া নাছিল। কিন্তু আৰোহীৰ এটা ডাঙৰ সমস্যা আছিল। যদি আৰোহী খোৱাৰ সময়ত তাইৰ ওপৰত কিবা কাপোৰ দিয়ে তেতিয়া তাই চিঞৰিবলৈ ধৰে। আৰোহীয়ে সৰুৰ পৰাই সেইটো কৰি গৈছিল আৰু যিমানেই ডাঙৰ হৈ হৈ গৈ আছিল সেই ভয় সিমানেই বাঢ়ি গৈছিল। আৰোহীয়ে কোনো কাপোৰো পিন্ধা নাছিল। যদি আৰোহীৰ গাত কিবা কাপোৰ দিছিল তেতিয়া আৰোহীয়ে কিবা ভয় খাইছিল। আৰোহীৰ পৰিয়ালে ভাবিছিল যে সৰু হৈ আছে বাবে এনেকুৱা কৰিছে, কিন্তু তেওঁলোকে অনুভৱে কৰিব পৰা নাছিল যে সেই সমস্যাৰ গুৰি বেলেগহে। লাহে লাহে সময়বোৰ গৈ আছিল। আৰোহী যেতিয়া 13 বছৰ হ'ল তেতিয়া আৰোহী দেউতাক এটা ঠাইলৈ যাবলৈ ওলাল। আৰোহীৰ দেউতাকে ভাবিলে যে সেই ঠাইলৈ আৰোহীকো লৈ যাম। তাৰপিছত আৰোহীৰ দেউতাকে আৰোহীক লগত লৈ সেই ঠাইলৈ যাবলৈ ধৰিলে। সেই ৰাস্তাটোতেই এখন চহৰ পায়, বলৰামপুৰ, আৰু বলৰামপুৰৰ ওচৰতেই এখন সৰু গাঁও আছিল, যিখন গাঁৱৰ মাজেৰে আৰোহীৰ দেউতাকে তাইক লগত লৈ যাবলৈ ধৰিলে। যেতিয়াই আৰোহীয়ে গাঁৱৰ মাজেৰে যাবলৈ ধৰিলে তেতিয়াই তাই দেউতাকক গাড়ীখন ৰাখিবলৈ চিঞৰিবলৈ ধৰিলে। তাইৰ কথা ধেমালি বুলি ভাবি দেউতাকে গাড়ীখন চলাই গৈ থাকিল, কিন্তু তাৰপিছত তাই চিঞৰি চিঞৰি ক'ব ধৰিলে, গাড়ীখন ৰখাই দিয়া, এইখন মোৰ গাঁও। সেই কথা শুনি সেই গাঁৱৰে কিছু ব্যক্তিয়ে শুনিলে আৰু তেওঁলোকেও গাড়ীখন পিছা কৰিলে। গাঁৱৰ কিছু ব্যক্তি আৰক্ষীকো ফোন কৰি দিলে আৰু কিছু সময়ৰ পিছতেই সকলোৱে মিলি সেই গাড়ীখন ৰখালে। গাড়ীখন ৰখোৱাৰ পিছত সকলোৱে আৰোহীৰ দেউতাকক গাড়ীৰ পৰা নমাই আনিলে। নমাই আনি সুধিলে, তুমি দিন দুপৰতে অপহৰণ কৰি আনিছা এগৰাকী কিশোৰী। তাৰপিছত আৰোহীৰ দেউতাকে ক'লে, এইজনী মোৰ ছোৱালী, মই মোৰ ছোৱালীজনীক লৈহে এফালে গৈ আছোঁ। তাৰপিছত গাঁওবাসীয়ে আৰোহীক সুধিলে, সঁচাকৈ এইজন তোমাৰ দেউতানে? তেতিয়া আৰোহীয়ে ক'লে, হয়, এইজন মোৰ দেউতা আৰু এইখন মোৰ গাঁও। মই গাঁওখন চাবলৈ দেউতাক গাড়ীখন ৰখাবলৈ গৈছিলোঁ, কিন্তু দেউতাই নৰখালে, সেয়েহে মই চিঞৰিছিলোঁ। সেই কথা শুনি আৰোহীৰ দেউতাক আচৰিত হ'ল, কাৰণ আজিলৈকে সেই গাঁওখন আৰোহীয়ে দেখাই নাছিল। কিন্তু আজি আৰোহীয়ে সেই গাঁওখন নিজৰ গাঁও বুলি কৈছিল। আনফালে গাঁওবাসীয়ে সেই কথা শুনি আচৰিত হৈছিল,
কাৰণ আজিলৈকে গাঁওবাসীয়ে আৰোহীক দেখা নাছিল। তাৰপিছত গাঁওবাসীয়ে আৰোহীক সুধিলে, যদি তুমি এইখন গাঁৱৰ হয় তেন্তে তোমাৰ দেউতা কোন আৰু তোমাৰ ঘৰ ক'ত? তাৰপিছত আৰোহীয়ে সকলোকে লগত লৈ গাঁওখনৰ ভিতৰলৈ গ'ল। সেই সময়তেই আৰক্ষীও আহি পালে আৰু সকলোৱে মিলি আৰক্ষীক কথাবোৰ জনালে। তাৰপিছত আৰক্ষীয়ে আৰোহীৰ পিছে পিছে গ'ল। আৰোহীয়ে সেই গাঁওখনত এনেকুৱাকৈ ঘূৰিব ধৰিছিল যে আৰোহীয়ে সেই গাঁওখন আগৰ পৰাই চিনি পায়। আৰোহীয়ে গৈ গৈ এখন ঘৰৰ সন্মুখ পালে, যিখন এখন বিলাসী ঘৰ আছিল আৰু কেইবাখনো গাড়ী আছিল। তাৰপিছত ঘৰৰ মানুহ আৰোহীয়ে মাতিবলৈ ধৰিলে। আৰোহীৰ মাতত এজন বয়সস্থ ব্যক্তি ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল। তাৰপিছত আৰোহীয়ে ব্যক্তিজনক সুধিলে, পুষ্পা ক'ত আছে? যেতিয়া ব্যক্তিজনে আৰোহীৰ মুখত পুষ্পাৰ নাম শুনিলে তেতিয়া ব্যক্তিজনে আচৰিত হৈ পৰিল আৰু সুধিলে, আই তুমি কোন? পুষ্পাৰ কথা কিয় সুধিছা? তেতিয়া আৰোহীয়ে ক'লে, মই সেইজনী পুষ্পাৰ কথা কৈছোঁ যিজনী তোমাৰ ভাইটিৰ ছোৱালী, আৰু তোমাৰ ভাইটি ক'ত গ'ল? তেতিয়া গাঁওবাসীয়ে ক'লে, এওঁ ভায়েকটো চহৰত থাকে আৰু তেওঁৰ লগতে তেওঁৰ ছোৱালীও থাকে। তেতিয়া আৰোহীয়ে ক'লে, পুষ্পাৰ কথা মই এইবাবেই কৈছোঁ যাতে আপোনালোকৰ আগত সত্যটো আহে। যদি এই ব্যক্তিজনে আপোনালোকক কয় তেতিয়া ঠিক আছে, যদি মই ক'ব যাওঁ তেন্তে মিছাতেই আপোনালোকে বহুতো কিবা কিবি শুনিব পাব। তেতিয়া সেই বয়সস্থ ব্যক্তিজনে ক'লে, তুমি কোন আৰু কি ক'ব বিচাৰিছা? তুমি চিধা চিধিকৈ কোৱা, কি ক'ব বিচাৰিছা? মই তোমাৰ কথা বুজি পোৱা নাই। তাৰপিছত আৰোহীয়ে সকলোৰে আগত সঁচা ঘটনাবোৰ ক'বলৈ ধৰিলে। আৰোহীয়ে ক'লে, পুষ্পা আৰু পুষ্পাৰ দেউতাকক তোমালোক দুয়ো পতি পত্নীয়ে মাৰি পেলালা আৰু পুতি থৈ আহিছিলা। মই সেই পুষ্পা যাক তোমালোকে জীয়াই জীয়াই পুতি থৈছিলা, আৰু সেইবাবেই মোৰ সৰুৰ পৰাই বহুতো ভয় লাগে। যেতিয়াই মোৰ শৰীৰত কিবা কাপোৰ আহে তেতিয়া মোৰ ভয় লাগে। তেতিয়া মোৰ সেই সময় মনত পৰে যিটো সময়ত মই গাঁতৰ ভিতৰত উশাহ বন্ধ কৰিছিলোঁ। তোমালোকৰ অলপো বেয়া লগা নাছিলনে সেই কাম কৰিবলৈ? সেই কথা শুনি সকলো আচৰিত হৈ পৰিল। সেই কথা শুনি আৰক্ষীও খং উঠিল। তাৰপিছত বয়সস্থ ব্যক্তিজনে নিজৰ কথা লুকুৱাবলৈ ক'লে, এই ছোৱালীজনীটো পাগল হ'ল। মোৰ ভাইটি আৰু ছোৱালীজনীটো চহৰত থাকে, তেওঁলোক তাত থাকি ব্যৱসায় কৰে আৰু সেইবাবেই আজি আমাৰ ওচৰত ইমান ডাঙৰ ঘৰ আছে। কিন্তু তেতিয়াই আৰোহীয়ে ক'লে, মই আগৰ জন্মত পুষ্পা আছিলোঁ আৰু মোৰ লগতেই তেওঁলোকে এনেকুৱা কৰিছিল, আৰু সেইবোৰ কথা এটাই কাৰণ আছিল, সম্পত্তি। মোৰ দেউতাই খেতিত এটা কলহ উদ্ধাৰ কৰিছিল। সেই কলহটোত বহুতো সা সম্পত্তি আছিল। সেইবোৰ পাই আমি বহুতো সুখী আছিলোঁ। কিন্তু যেতিয়াই আমি শুবলৈ আহিলোঁ তেতিয়াই এওঁলোকে এনেকুৱা অৱস্থা কৰিলে। তাৰপিছত সকলোৱে আৰোহীক সুধিলে যে তুমি কিবা প্ৰমাণ দিব পাৰিবানে যে তুমি সঁচা কথা কৈছা নে মিছা কথা কৈছা? তেতিয়া আৰোহীয়ে ক'লে, প্ৰথমেতো মই প্ৰমাণ। যদি মই সত্য কথা নকলো হয় তেন্তে মোৰ বৰ দেউতাৰ মূৰৰ পৰা ঘাম নোলাল হয়। তাৰপিছতো যদি আপোনালোকক আৰু প্ৰমাণ লাগে তেন্তে মোৰ লগত বলক। তেতিয়া আৰোহীৰ দেউতাকে ক'লে যে এইবোৰ কথা মোৰ সম্পূৰ্ণ সত্য যেন লাগিছে, কাৰণ তাইক সৰুৰ পৰাই কাপোৰ শৰীৰত দিলে এটা আচৰিত চিঞৰ মাৰিছিল। কিন্তু পুষ্পাৰ বৰ দেউতাকে সকলোকে সেই ঠাইলৈ যাবলৈ বাধা দিছিল। কিন্তু সকলোৱে আৰোহীক বিশ্বাস কৰি সেই ঠাইলৈ যাবলৈ ধৰিলে। যেতিয়া সকলোৱে মিলি সেই ঠাইখিনি খান্দিলে তেতিয়া দুটা মানুহৰ জকা উদ্ধাৰ হ'ল। তাৰপিছত আৰক্ষীয়ে পুষ্পাৰ বৰ দেউতাক আৰু বৰ মাকক গ্ৰেপ্তাৰ কৰি ল'লে আৰু সকলোবোৰ সঁচা কথা ক'বলৈ দিলে। আৰু যেতিয়া তেওঁলোকৰ ঘৰটো ভালকৈ তদন্ত কৰে তেতিয়া কিছু সোণৰ পইচা পালে। সেইবোৰ টকা বহুতো পুৰণা আছিল। তাৰপিছত পুষ্পাৰ বৰ মাক বৰ দেউতাকে সকলো কথাবোৰ ক'লে। সেই কথা শুনাৰ পিছত আৰক্ষীৰ লগতে সকলো আচৰিত হ'ল। তাৰপিছত তেওঁলোকক জেললৈ পঠাই দিয়া হ'ল। তাৰপিছত আৰোহীয়েও দেউতাকৰ লগত ঘৰলৈ গুচি গ'ল। তাৰপিছৰ পৰা সকলোৱে মিলি ভালকৈ থাকিলে। প্ৰিয় দৰ্শক, এইটোৱে আছিল কাহিনী য'ত 13 বছৰীয়া এগৰাকী ছোৱালীয়ে আগৰ জন্মৰ কথা মনত পেলাই সেই জন্মৰ অপৰাধীকো গ্ৰেপ্তাৰ কৰালে। এইটোৱে আছিল এটা সত্য কাহিনী। আপুনি কাহিনীটি কেনে পালে আৰু লগতে কোন ঠাইৰ পৰা আমাৰ এই ভিডিঅ'টি উপভোগ কৰিলে কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। আপুনি ভালে থাকক, সুস্থ হৈ থাকক, কুশলে থাকক তাৰে কামনা কৰি পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই যীশু বৰ্মনে বিদায় লৈছোঁ। ধন্যবাদ।